হেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, খবৰ মোৰো ভাল। আজি আকৌ এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি যিহেতু এইকেইদিন ছামাৰ ভেকেশ্যন চলি আছে, সেইকাৰণে ভাবিলোঁ ঘৰৰ পৰিয়ালৰ সৈতে ক'ৰবাত ফুৰিবলৈ যাওঁ। সেয়েহে নগাঁও আৰু তেজপুৰলৈ যোৱাৰ কথাই ভাবিলোঁ আৰু আহিও পালোঁ এতিয়া নগাঁৱত। আজি প্ৰথম যিটো প্লেচ হয়, যিটো ঠাই আমি চাবলৈ আহিছোঁ, সেই ঠাইটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। ফাইনেলি আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোঁহি এই 9টা বজাত ৰাতিপুৱা। আৰু এতিয়া ভিতৰলৈ সোমাই যাম। সোমাই যোৱাই নাই, বহুত দিনৰ আশা আছিল ইয়ালৈ আহিবলৈ, আৰু আজি সেই আশা পূৰণ হ'ল। এতিয়া ব'লক যাওঁ মৃত্যুঞ্জয়ৰ ভিতৰলৈ। এয়া চাওক, চাৰিওফালে মানুহবিলাকে চাকি জ্বলাই আছে, সেৱা কৰিছে। আৰু চাওকচোন ওচৰৰ পৰা কিমান ডাঙৰ মন্দিৰটো। এতিয়া ব'লক ভিতৰলৈ যাওঁ। ইয়াৰ ৰ'দ পৰি পৰি টাইলছবোৰ ইমান গৰম হৈ আছে, ভৰি লগাবই পৰা নাই, ইমান পুৰি গৈছে। বহুত উতলি আছে আৰু টাইলছবোৰ। এইফালে এয়া চাওক, কিমান ডাঙৰ, কিমান ওখ চাওক এবাৰ। মই জনাত এই মহামৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা 126 ফুট। যদি কিবা ভুল হৈছে মোৰ, তেন্তে কমেণ্টত জনাই দিব শুদ্ধটো। মই সিমান বুলিয়ে গম পাওঁ এতিয়ালৈকে। আমি ওপৰত উঠিলোঁ এতিয়া মহামৃত্যুঞ্জয়ৰ। চাওক কি ধুনীয়া। এইফালৰ পৰা তলৰ পৰা চালেও মন্দিৰটো যেন ঘূৰি আছে তেনেকুৱা লাগে, কিন্তু ওপৰত আহিও চাইছোঁ ঘূৰি থাকে, কিন্তু কেমেৰাত কেপচাৰ নহয়, কিয় জানো তাকে বুজি নাপালোঁ। কেমেৰাত কেপচাৰ নহয়, এইটো যেন ঘূৰি আছে গোটেইটো তেনেকুৱা লাগে। বহুত ধুনীয়া লাগে। এইফালে আৰু ভিতৰলৈ সোমাই গৈছোঁ। চাওকচোন কি আছে ভিতৰত। চাওকচোন ভিতৰটো কিমান ধুনীয়াকৈ সাজিছে। এইফালে মেইন লিংগভাগ আছে, মাজভাগতে আছে মন্দিৰটোৰ ভিতৰৰ। চাই থাকক, এয়া চাওক। আজি মৃত্যুঞ্জয়ত আমি অহা দিনটোত আজি শাওনৰ প্ৰথমটো সোমবাৰ, গতিকে বলবম যিহেতু চলি আছে, আৰম্ভ হৈছে, আৰু সেইবাবে আজি মৃত্যুঞ্জয়ত খুব মানুহ, বহুত মানুহ হৈছে। চাওক, বহুত মানুহ এইফালে। আকৌ এবাৰ দেখুৱাই দিছোঁ ধুনীয়াকৈ। চাওক কিমান ওখ, কিমান ধুনীয়া চাবলৈ। আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ, আৰু এতিয়া ক'ত যাম আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। মহাভৈৰৱ মন্দিৰ তেজপুৰৰ। এতিয়া ইয়াত শৰাই আগবঢ়াই চাকি বন্তি জ্বলাই ইয়াৰ পৰা ওলাই আমি বেলেগ এঠাইলৈ যাম। এতিয়া আমি তেজপুৰ অগ্নিগড় আহিছোঁ। মহাভৈৰৱ মন্দিৰৰ পিছতে তেজপুৰ অগ্নিগড়লৈ আহিছোঁ। এতিয়া বলক যাওঁ ওপৰলৈ। অগ্নিগড় হৈছে এক ঐতিহাসিক ঠাই, যাৰ আঁৰত এটা প্ৰেম কাহিনী আছে। ইটছ এ ভেৰি ইণ্টাৰেষ্টিং লাভ ষ্টৰী এবাউট দিছ প্লেচ। চ' লেটছ গ'। আপোনালোকে হয়তো জানে, অগ্নি হৈছে জুই আৰু গড় হৈছে দেৱাল। এই ঠাইটুকুৰাত বান ৰজাই নিজৰ জীয়েক উষাক বন্দী কৰি ৰাখিছিল, চাৰিওফালে জুই লগাই। কিয় বন্দী কৰি ৰাখিছিল কৈ যাম বলক। এয়া হৈছে বান ৰজাৰ জীয়েক উষা আৰু উষাৰ বান্ধৱী চিত্ৰলেখা। এদিন উষাই ৰাতি সপোনত এজন ৰাজকুমাৰ দেখিলে, আৰু সেই ৰাজকুমাৰজনৰ কথা চিত্ৰলেখাৰ আগত, নিজৰ বান্ধৱীৰ আগত বৰ্ণনা কৰিলে। আৰু চিত্ৰলেখা যিহেতু চিত্ৰ অঁকাত পাকৈত আছিল, সেয়েহে তাই সেই ৰাজকুমাৰজনক উষাই কোৱাৰ ধৰণে আঁকিলে, আৰু অঁকাৰ শেষত গৈ দেখিলে সেয়া আন কোনো নহয়, শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধহে আছিল।
আমি পিছত কি হ'ল সেয়া গম পাই যাম লাহে লাহে। এয়া আমি ওপৰলৈ আহিছোঁ। এইফালে চাওক কিমান ধুনীয়া লাগিছে। এইফালে তেজপুৰ চহৰখন, ইয়াৰ অগ্নিগড়ৰ ওপৰত উঠিলে গোটেই এটা চাইডে তেজপুৰ চহৰখন দেখি আৰু এফালে এয়া ব্ৰহ্মপুত্ৰ নদীখন দেখি। চাওক এবাৰ এয়া অগ্নিগড়ৰ ওপৰত উঠি দেখুৱাই আছোঁ আপোনালোকক। এখন ব্ৰহ্মপুত্ৰ। এতিয়া হওক কাহিনীটোৰ পিছত কি হ'ল চাওঁ। এয়া হৈছে চিত্ৰলেখা। চিত্ৰলেখাই যিহেতু মায়াৰ যাদুও জানিছিল ছবি অঁকাৰ বাহিৰেও, গতিকে উষাই সপোনত দেখা ৰাজকুমাৰ অনিৰুদ্ধক এনেকৈ মায়াৰ যাদুৰে উষাৰ ওচৰলৈ লৈ আনিলে। চিত্ৰলেখাই মায়াৰ যাদুৰে অনিৰুদ্ধক উষাৰ ওচৰলৈ আনি এয়া গন্ধৰ্ব বিবাহ কৰোৱাই দিলে। চাওক এইফালে ষ্টেচুটো, এয়া চিত্ৰলেখা ছাইডত ৰৈ আছে আৰু এইফালে উষা আৰু অনিৰুদ্ধ। এয়া উষাৰ পিতৃ বানৰজাই এই সকলোখিনি কথা গম পালে আৰু এনেদৰে অনিৰুদ্ধক নাগপাশেৰে বন্দী কৰি ৰাখিছিল আৰু উষাক এই ঠাইখিনিৰ ভিতৰতে চাৰিওফালে জুই লগাই বন্দী কৰি ৰাখিছিল। অনিৰুদ্ধ যিহেতু শ্ৰীকৃষ্ণৰ নাতি আছিল, সেয়েহে অনিৰুদ্ধক মোকলাই নিবলৈ শ্ৰীকৃষ্ণ বানৰজাৰ কাষলৈ আহিছিল, কিন্তু বানৰজাই কোনোপধ্যেই মান্তি হোৱা নাছিল। সেয়েহে শ্ৰীকৃষ্ণৰ বানৰজাৰ মাজত এখন যুদ্ধ হৈছিল। সেই যুদ্ধত বানৰজাই শ্ৰীকৃষ্ণৰ ওচৰত তিষ্ঠিব নোৱাৰি বানৰজাই নিজৰ গুৰু মহাদেৱৰ ওচৰলৈ আহিল আৰু মহাদেৱৰ যিহেতু বানৰজা ভক্ত আছিল, সেয়েহে নিজৰ ভক্তৰ কথা শুনি মহাদেৱে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ মান্তি হ'ল। যিহেতু মহাদেৱ আৰু শ্ৰীকৃষ্ণ সমানে বীৰ আছিল, সেয়েহে এই যুদ্ধৰ ফলত পৃথিৱী কঁপি গৈছিল বুলি শুনা যায় আৰু এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলিও জনা যায়। ইয়াৰ পাছত কি হৈছিল আমি গম পাই যাম বলক। এয়া চাওক, মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজত ইমানেই ডাঙৰ যুদ্ধ হৈছিল যে তেওঁলোকৰ যুদ্ধৰ অন্ত পেলাবলৈ ভগৱান ব্ৰহ্মা আহিছিল আৰু ব্ৰহ্মা আৰু বহুকেইজন দেৱ দেৱতাই মিলি এই যুদ্ধৰ অন্ত পেলাবলৈ সক্ষম হৈছিল আৰু সকলোৱে আলোচনা কৰি অনিৰুদ্ধ আৰু উষাৰ বিয়া পাতি দিছিল। এয়াই আছিল অগ্নিগড়ৰ আঁৰত থকা ঐতিহাসিক প্ৰেম কাহিনী। এতিয়া আমি অগ্নিগড়ৰ পৰা ওলাই আৰু বেলেগ এঠাইলৈ আহিছোঁ। এইফালে চাওক, চিত্ৰলেখা উদ্যান। চাওক হাতৰ পৰা কিমান ধুনীয়া। আমি এতিয়া সোমাই যাম চিত্ৰলেখা উদ্যানলৈ। আমি চিত্ৰলেখা পাৰ্কত আহিলোঁ আৰু এতিয়া চাই আছোঁ ধুনীয়াকৈ, আপোনালোককো দেখুৱাই থাকিম। আহক এইফালে ইয়াত ব'টিং কৰিব পাৰে, মানুহবিলাকে ব'টিং কৰি আছে। ইয়াত বিশেষ বেছি চাবলগীয়া ইমান একো নাই, কিন্তু এইফালে চাওক এনেকৈয়ে চিত্ৰলেখা উদ্যানখন সজাইছে। জাপি, ভাৰতৰ মেপ, এইখন এখন পাৰ্ক, মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন উদ্যান। আৰু মই জোলনাখন দেখি ৰ'ব নোৱাৰিলোঁ, চাঞ্চতে জুলিয়ে দিলোঁ আৰু মানে ইয়াত ইমান মানে চাবলগীয়া ঐতিহাসিক বা কিবা ধৰণৰ কাহিনী থকা বা তেনেকুৱা মানে ইমান একো নাই, এখন পাৰ্ক। এতিয়া আমি খাই বৈ ঘৰ যাবলৈ ওলালোঁ আৰু বহুত ফুৰিলোঁ আৰু গৰম বন্ধ বুলি। এয়া এইফালে শৰাইঘাট দলং আৰু ঘৰমুৱা হৈছোঁ আমি আৰু। তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব।